Guys, welcome back to my YouTube channel, my digital tips le aru aji ami hikim je ami coin DCX fund kenekoi deposit koribo paro hoy bondhu hokol jodi apunar etu bishoy knowledge nai tetole nichoy video to completely sabo moi step by step dekhwam je coin DCX ami trading koriboloi fund deposit ami kenekoi korim bank through di prothomote apuni coin DCX on kori lobo thik ase already moi login asu তাৰপিছতে মই আপোনাক দেখুৱাম ফান্ড ডিপোজিটটো ইয়াতে আপোনাৰ হোমত আহি যাব হোমত আহিছে ইয়াত চাব আপোনাৰ ফান্ড ডিপোজিট ইয়াত USDT লেখা আছে ফান্ড ডিপোজিটটো ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে আপোনাৰ INR ক্লিক কৰিব ঠিক আছে কিয়নো আমি ইণ্ডিয়ানটো INR ক্লিক কৰিব তাৰপিছতে আপোনাৰ এড ফান্ডত ক্লিক কৰিব ঠিক আছে এড ফান্ডত ক্লিক কৰাৰ পিছত আপোনাৰ অলপ ওয়েট কৰক এইসা আপোনাৰ ইয়াতে কন্টিনিউ কৰিব কুইক বেংক ট্ৰান্সফাৰ ইয়াতে কুইক ক্লিক কৰিব ক্লিক কৰাৰ পিছত গো ইটৰ ক্লিক কৰিব তাৰপিছত আপোনাৰ ইয়াতে চাওক যেটো বেংক একাউন্টত আপুনি ট্ৰান্সফাৰ কৰিব লাগে ডিপোজিট কৰিব লাগে হেতু ইয়াত দেখুৱাইছে তাৰপিছত এই বেংক একাউন্টত মই নেট বেংকিং থ্ৰু দি SBI পৰা ডিপোজিট কৰি দেখুৱাম ইয়া মই মিনিমাইজ কৰি পেলাই এতিয়া মই যাম আপোনাৰ SBI নেট বেংকিং ঠিক আছে অলৰেডি মই ইয়াতে ৰেডি কৰি ৰাখিছো ইয়াত মই পাসওয়ার্ড টাইপ কৰিম ঠিক আছে পাসওয়ার্ড আইডি টাইপ কৰি মই আপোনাৰ এইটো ফিল আপ কৰি লব ইফসতে ক্যাপচা ফিল আপ কৰিব লাগিব যেনেবা FME login bank account মই লগইন কৰি লৈছো ক্যাপচা ভৰাই লিম ইয়াতে তাৰপিছত মই লগইন কৰি দিছো যেতিয়া আহিব OTP অহাৰ পিছত কপি কৰি মই ইয়াত দি দিওঁ তাৰ পিছত আপুনি সাবমিট কৰি দিম ঠিক আছে সাবমিট মই কৰি দিলো অলৰেডি তাৰ পিছত মই এতিয়া ট্ৰান্সফাৰ কৰিম ট্ৰান্সফাৰ ক্লিক কৰিব পেমেন্ট ট্ৰান্সফাৰ তাৰ পিছতে কুইক ট্ৰান্সফাৰ উইথাউট এডিটিং ইয়াত ক্লিক কৰিব উইথাউট বেনিফিচিয়াৰী ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ বেনিফিচিয়াৰী নাম মানে আপোনাৰ নামত যেটো একাউন্ট আছে তাতে কোন ডিসিএছত এটা আপুনি ক্লিক কৰিব নামটো টাইপ কৰি লব নিজৰ নামৰ একাউন্ট আছে যেনেকৈ টাইপ কৰিলো তাৰ পিছতে আপোনাৰ কোন ডিসিএছৰ যেটো একাউন্ট এটা আপুনি হেৰি কালেক্ট কৰি লব কপি কৰি লব ঠিক আছে এটো মই কপি কৰি ললো কপি কৰি মই ইয়াত দিলো ঠিক আছে ইয়াতে পেস্ট কৰি দিলো আৰু এবাৰ দিব লাগিব ৰি-এন্টাৰ বেনিফিচিয়াৰী একাউন্ট নম্বৰ ইয়াতে ক্লিক কৰিব আৰু এবাৰ আপুনি একাউন্ট নম্বৰতে ক্লিক কপি কৰি লব ইয়াতে আৰু এটা একাউন্ট নম্বৰ আৰু এবাৰ দিব লাগিব ইয়াতে দি দিলো উঠিন SBI হয় নহয় বেংক মোৰ বৰ্তমান এইটো যেটো একাউন্ট ট্ৰান্সফাৰ কৰিম হেতু SBI নহয় আদাৰ বেংকস আনাদাৰ বেংকস তাৰ পিছতে আপোনাৰ অপচন আহিব আনাদাৰ বেংকৰ অপচন কৰিছে IFSC কোড এটো আপুনি কপি কৰি লব ইয়া IFSC কোড কপি কৰিলো ঠিক আছে অতি সহজ কাম IFSC কোড আপুনি কপি কৰি লোৱাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব আৰু ট্ৰান্সফাৰ মোড মই IMPS সিলেক্ট কৰিলো তাৰ পিছতে আপোনাৰ ইয়াত এমাউন্ট লিখিব এমাউন্ট মই 1000 লিখিলো তাৰ পিছতে পাৰপোজ মানে কিহৰ কাৰণে আপুনি ডিপোজিট কৰিব এটা মানে ইনভেষ্টমেন্ট লিখিব ডিপোজিট ইনভেষ্টমেন্ট তাৰ পিছতে আই একসেপ্ট টার্মস এন্ড কন্ডিশন তাৰপিছত সাবমিট ঠিক আছে সাবমিট কৰাৰ পিছত আপোনাৰ ইয়াছক ওলাই আহিলে ইয়াতে আপুনি কনফার্ম কৰি দিব ঠিক আছে ডিপোজিটটো কনফার্ম কৰি দিব কনফার্ম কৰি দিয়াৰ পিছতে আপোনাৰ ইয়াৰ OTP এটা আহিব এন্টাৰ হাই সিকিউৰিটি পাসওয়ার্ড ঠিক আছে
এই সিকিউৰিটিটো আপুনি মাৰিব লাগিব ইয়াতে ভেৰিফিকেশ্যন কোডটো মই কপি কৰি ল'লোঁ তাৰপিছত মই এইটো ইয়াত কপি কৰি দি আছোঁ তাৰপিছত কনফাৰ্মত ক্লিক কৰিব ঠিক আছে কনফাৰ্মত ক্লিক কৰাৰ পিছত ইয়াত এপ্ৰুভড হৈ গৈছে অলৰেডি মই এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিছোঁ 1000 তাৰপিছতে এতিয়া মই সাকসেসফুল হোৱাৰ পিছত মই এতিয়া ইয়াত যাম কইন DCX গৈ পেলাই ইয়াত আই হেভ পেইড ইয়াত ক্লিক কৰিব ওকে ক্লিক কৰি দিব ঠিক আছে ওকে ক্লিক কৰাৰ পিছত আপোনাৰ ডিপোজিট INR ইয়াত ক্লিক কৰি দিব ঠিক আছে ইয়াতে ক্লিক কৰাৰ পিছতে আপোনাৰ ফান্ডটো ইয়াত ডিপোজিট হৈছে নে হোৱা নাই নিশ্চয় দেখা পাব ইয়াক অলৰেডি মোৰ ফান্ডটো ডিপোজিট হৈ গ'ল সেই সিস্টেমটো জানিব লাগিব বন্ধুসকল বহুত সহজ অতি সহজতে আপুনি ইয়াত ফান্ড ট্ৰান্সফাৰ কৰিব পাৰে ঠিক আছে এভেইলেবল বেলেন্স ইয়াত 1085 দেখা গৈ আছে তো এইটো পে কৰিব পাৰে আপুনি ঠিক আছে ডিপোজিট সাকসেসফুল হৈ গ'ল ঠিক আছে ইয়াতে আপোনাৰ গইট জমা হৈ গ'ল বৰ্তমান তো বন্ধুসকল এআই এমাউণ্ট দেখা পাই আছে আপোনালোকে অতি সহজ কাম আৰু সহজতে আপুনি এই যেটো আপোনাৰ কইন DCX আপুনি মানি ডিপোজিট কৰিব পাৰে ইয়াক ফান্ড এড হৈ গ'ল 1000 रुपीस ফান্ড ডিপোজিট হৈ গ'ল বন্ধুসকল যদি এই ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আছে সাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ থ্যাংক ইউ